অসমত আহিব নেকি ইউনিফৰ্ম চিভিল কোড অৰ্থাৎ ইউচিচ। বিবাহ, তালাক, সম্পত্তিৰ ভাগ বতৰা সকলোতে একেই আইন নে? এয়া কি সঁচাকৈ সমতা আনিবনে? নে বহু শতাব্দীৰ ধৰ্মীয় পৰম্পৰাত এক নতুন আকাশ? আজিৰ এই ডকুমেণ্টত আমি জানিম ইউচিচি কি, অসমত কিয় ইয়াক লৈ বিশেষ চৰ্চা, আৰু এই আইনে কাক লাভ কৰিব, কাক ক্ষতি কৰিব। ইউচিচি মানে ইউনিফৰ্ম চিভিল কোড, অৰ্থাৎ দেশৰ সকলো নাগৰিকৰ বাবে একেই পাৰ্চনেল ল। বৰ্তমান ভাৰতত বিভিন্ন ধৰ্মৰ মানুহৰ বাবে বেলেগ বেলেগ পাৰ্চনেল ল। হিন্দুৰ বাবে হিন্দু এক্ট আছে, মুছলিমৰ বাবে শৰীয়ত ল আছে, আৰু খ্ৰীষ্টানসকলৰ বাবে খ্ৰীষ্টান মেৰেজ এক্ট আছে। এই আইনসমূহে নিয়ন্ত্ৰণ কৰে বিবাহ, তালাক, উত্তৰাধিকাৰ, দত্তক। কিন্তু ইউচিচি আহিলে সকলোৰ বাবে হ'ব বা সকলোৰ বাবে একে নিয়ম। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইউচিচিৰ সমৰ্থনত একাধিকবাৰ বক্তব্য দিছে। তেওঁৰ মতে এক দেশ এক আইন থাকিব লাগে, মহিলাৰ অধিকাৰ সুৰক্ষিত কৰিব লাগে, বিশেষকৈ বহু বিবাহ, শিশু বিবাহ আৰু সম্পত্তিৰ অধিকাৰ, সম্পত্তিত মহিলাৰ অধিকাৰ, এই বিষয়বোৰত ইউচিচিয়ে ডাঙৰ ভূমিকা ল'ব পাৰে বুলি চৰকাৰে দাবী। কিন্তু এই ঘোষণা কৰাৰ লগে লগে আৰম্ভ হৈছে তীব্ৰ বিতৰ্ক। ইউচিচিৰ সমৰ্থকসকলে কয়, এই আইন আহিলে সকলো নাগৰিকৰ আইনৰ আগত সমান হ'ব, মহিলাৰ অধিকাৰ শক্তিশালী হ'ব, ধৰ্মৰ নামত বৈষম্য কৰিব নোৱাৰিব, আধুনিক আৰু সেকুলাৰ ভাৰত গঢ়ি উঠিব বুলি বহু মহিলা সংগঠনে এটা একেই আইন, বিশেষকৈ মেৰেজ আৰু ইনহেৰিটেন্সে বিশেষ ন্যায় নিশ্চিত কৰে। কিন্তু ইউচিচিৰ বিৰোধিতা কৰা সকলে কয়, এয়া কেৱল আইন নহয়, আমাৰ ধৰ্মীয় স্বাধীনতাৰ বিষয়। ভাৰতৰ সংবিধানৰ আৰ্টিকেল 25 ধৰ্ম পালন কৰাৰ অধিকাৰ দিছে। অনেকের মতে ইউচিচিয়ে বিভিন্ন সমাজৰ সংস্কৃতি আৰু পৰম্পৰাৰ ক্ষতি কৰিব পাৰে, বিশেষকৈ অসমৰ দৰে বহু জাতিৰ, বহু ধৰ্মৰ